Hello everyone, assalamu alaikum. আজি বিশেষ এটা কাৰণত ভিডিওটো বনাইছো এফালে যাব ওলাইছো আৰু ভাবিলো কথাকিটা কৈ যাও কাৰণ আপোনালোকে মোক নিশ্চয় ইন্টাৰভিউ এটাত বহুত কথা কোৱা শুনিলে বহুত কথা মই তাত কলো আৰু সেইখিনি কথা যিখিনি মোৰ লগত হৈ গৈছিলে মোৰ লগত হোৱা ঘটনাখিনি মই শেয়াৰ কৰিলো আৰু তাত কোনো ধৰণৰ এটাও মানে স্ক্ৰিপ্টেড বা বনোৱা কথা নহয় যিখিনি মোৰ লগত হৈছিলে মই সেইখিনি শেয়াৰ কৰিলো হৰুৰে পৰা এতিয়ালৈকে যিখিনি মই ভুগি আছো এতিয়াও মই ভুগি আছো কাৰণ এতিয়াও মই সাফাৰ কৰিয়ে আছো মোৰ লাইফত কাৰণ যিখিনি মোৰ লগত হল সেইখিনি পাহৰি যোৱাটো ইমান সহজ নহয় ইমান পটককে ইমান সহজ নহয় পাহৰাটো আৰু বহুতখিনি এনেকুৱা আছে যিখিনি মই শেয়াৰ কৰাও নাই বাৰু কৰিবও নিবিচাৰো সেইখিনি মই মাত্ৰ সৰু যিখিনি ক'ব পাৰো সেইখিনিহে আচলতে মই শেয়াৰ কৰিছো কিন্তু এটা কথা তাত কথাকিটা কোৱাৰ এটাই কাৰণ আছে যে মই যিখিনি ভুগিলো এনেকুৱা বহুত হাজাৰজনী ছোৱালী আছে ভুগি আছে আৰু মই এটা ভিডিওত মই কৈছিলো যে হাহু কেতিয়াও মা হ'ব নোৱাৰে হেতু সঁচা কথা হেতু কৈছো কিন্তু এতিয়া বৰ্তমান মই আৰু হাহু মোৰ মানুহজন আমি তিনিজন একে পৰিয়াল থাকো তিনটা আমি বৰ্তমান ভালে আছো কেতিয়াবা কিবা কিবি সৰুহুৰা হয় কিন্তু সেইখিনি মই ইগনোৰ কৰিব চেষ্টা কৰো আৰু ধুনিয়াকৈ থাকিবলৈ চেষ্টা কৰিছো গতিকে আপোনালোকে দুৱা আৰু আশীৰ্বাদ কৰিব যাতে আমি আগলৈ ভালকে থাকিব পাৰো আৰু এটা কথা কি যিখিনি মোৰ লগত হল মই সেইখিনি সৰু কথাবিলাক মই শেয়াৰ কৰিলো কিন্তু শেয়াৰ কৰাৰ এটাই কাৰণ আছিল যে মোৰ লগত যিখিনি হল যাতে বেলেগৰ লগত নহয় তো ভাবি প্লাই মই শেয়াৰ কৰিছো গতিকে আপোনালোকে তাত আৰু নেগেটিভকে ভুলকে কিবা একো নকব এফালে মোৰ হাজবেণ্ড আৰু হাজবেণ্ডে জানে আৰু এইখিনি কথা মই মোৰ হাহুমাৰ ওচৰতো ক'ব পাৰিম কাৰণ হিমানখিনি মোৰ আছে সঁচা কথা কৈছো কাৰণে মই তেখেতৰ ওচৰতো ৰৈ পেলাই আপোনালোকক কেতিয়াবা মই কথা কৈ দিম কিন্তু একো ডাঙৰ কথা নহয়